হেল্ল' হেল্ল'। এয়া আমাৰ ভাত বনি আছে জুহালত। আজি মই মাক কৈছোঁ কি মা আপুনি বনাই থাকক আৰু মোক টেষ্ট কৰি থাকিব দিয়ক। এয়া প্ৰথমতে আলু ফুলকবি মটৰ ভাজিছিলে, তো সেই টেষ্ট কৰিলোঁ। আৰু এইখিনি যে চিকেন মোক টেষ্ট কৰিব দিছে। অকণমান বাৰু বেছিকৈ দিলে লগাতকৈ, মই ইমান বিচাৰা নাছিলোঁ। আচলতে কি হৈছে, আজি মানে মটন আছে ঘৰত হা, গতিকে মইতো মটন নাখালে কি হৈছে, মিষ্টাৰক কৈছোঁ কি অকণমান চিকেন আনক। তো মিষ্টাৰে মোৰ কাৰণে চিকেন আনিছে। মোৰ কাৰণে বুলি নহয় বাৰু, চবেই খাব অকণ কিন্তু স্পেচিয়েলি মোৰ কাৰণে আনিছে। গতিকে মাক কৈছোঁ কি আপুনি বনাই থাকক, মই খাই থাকিম। আচলতে কি হৈছে, আজি মই নোৱাৰোঁ আৰু আজি 3 দিন নোৱাৰা 3 দিন হৈছে। গতিকে কালি পৰাতো আৰু ভাত বনাবই লাগিব। তো এয়া চিকেন হৈ গৈছে বাৰু, হ'ব আৰু অকণমান পিছত। তাৰপিছত কি হৈছে, এইফালে মটন বনাব এবাৰ ৰেডি কৰিছে। মটন কিন্তু মই টেষ্ট নকৰোঁ, কাৰণ মটন মই নাখাওঁ। আচলতে খালে একো প্ৰব্লেম নহয়, কিন্তু তথাপিতো মোৰ অকণমান ঘিণ লাগে বাৰু। কিয় ঘিণ লাগে নাজানো, সৰুৰ পৰা নাখাওঁ। তো সেইকাৰণে চিকেন অনা হৈছে মোৰ কাৰণে। এয়া মটন বনাইছে, মা বনাইছে। দালি বনাব দিয়া নাই, কাৰণ বেয়াও লাগে ন, কিমান কৰিব আৰু দিনটো বনালে। তাৰপিছত এয়া মটনত পানী দিছে, কিন্তু এক কেৰাহী কিন্তু পানী নাথাকে, কাৰণ মটন খোৱাবিলাকে বা বনোৱাবিলাকেতো গমেই পায় মটনত পানী অকণ বেছি দিব লাগে। তাৰপিছত এয়া দেখা পাইছেনে, অকণ কমি গ'ল পানীটো। তাৰপিছত ইয়াতকৈও কমি যাব পানী, একেবাৰে অকণমান ৰাখিব, যে চিপচিপিয়াকৈ ৰাখিব আৰু। তাতে অকণমান অসুখো হৈ আছে মই, তাতে সেইকাৰণে আৰু মাংস তাতে আকৌ বেলেগে বনাই দিছে। অকণমান খায়ো ভাল লাগে বাৰু, এনেকুৱা বেমাৰ হৈ থাকিলে। তো যিয়ে নহওক, এয়া ভাত বাঢ়িব হৈ গৈছে, আমাৰ হৈ গ'ল মাংস। এয়া দেখা পাইছেনে, কেৰাহীটোত ছাগলী মাংসখিনি অকণমানি হৈ গৈছে, পানী একেবাৰে নাইকিয়া কৰি দিছে। আৰু এইখিনি যে মোৰ চিকেন। তো বাই বাই, থেংক ইউ, গুড নাইট।